হেৰি কি হলেনো ইমানকে উচপিচাইছে হয়নে কি হলনো মনে মনে থাকা শইকীয়াটো আহি ওলাবহি এতিয়া শইকীয়াদা আহিব নেকি কেলৈ সেই তেজপাতে মোক খাই মাৰিছে বুজিছা সেইটোৰ ওচৰত বোলে মই LIC এখন খুলিব লাগে হয়তো আহি ওলালেহিয়ে মানে বৰা বৰানিহে দেখোন বৰা আও বাবু ঘৰতে আছা মানে চিৰিয়াখানাত জেগা নাই যে ইয়াতে ঘৰ এটা বনাই আছো আৰু ইয়াতে যেনে তেনে বহি বুজিছে এই মানুহজনৰ যে ধেমালিটো নুগুচিলে আৰু পিছে বৰানি সেইদিনাখনিও চাহ খোৱা নহ'ল আজি পিছে চাহকাপ খাইহে যাম আকৌ অকল খাওঁ খাওঁ কৈ থাকিবি তই লগৰ এটাও অকল খাওঁ খাওঁ কৰি থাকে পিছে বৰা আজি কিবা এটা কৰক ফাইনেল বুজিছে নাই কিবা এটা কৰক আজি কৰিব আমাৰ কেতিয়া কৰিব নহয় ভাল বাৰু হয় পিছে আপুনি কি ফাইনেল কোৱা কথা কৈছিলে মানে মই আমাৰ পলিচিখনৰ কথা কৈছিলো বুজিছে আমাৰ একদম মজা পলিচি এখন আছে বুজিছে নাই আপোনাৰ বৰ লাভ হ'ব ঘেণ্টা হ'ব ফোনত কৈছো লগৰটোক জানো পাই এইবোৰনো কি ইঞ্চুৰেঞ্চ মই হ'লে এইবোৰ একো বুজি নাপাওঁ দেই মানে মই বুজাইছো শুনক ৰাতি পুৱাব মানে আজি হয় আমাৰ মানে এটা স্কিম আছে সেইটো এক্সিডেণ্টৰ স্কিম এইটো প্ৰিমিয়ামটো কমটি হয় আৰু আপুনি ৰিটাৰ্ণো মানে কমকৈহে পাব বুজিছে নাই কিন্তু আমাৰ ডাবুল প্ৰফিটৰ এটা স্কিম আছে বুজিছে নাই এইটো একদম আপুনি ডাবুল পাব মানে ডাবুলত টিপুল পাই যাব মানে বুজিলে কিন্তু সেইটো কাৰণে আপুনি মৰিব লাগিব লাগে সেইখন লাগে সেইখন লাগে হয় সেইখনেই লাগে বুজিছে এই এক্সিডেণ্ট ভাল নহয় কিন্তু নহয় মানে সেইখনৰ এনেই মাহে প্ৰিমিয়ামটো কিমান মানকে আহিব বাৰু শইকীয়া বেছি নহয় আপোনাৰ মাহে ধৰক 16,000 মানকে আহিব 16,000 মাহে মা মোৰ লেপটপটো মই কৰি আছো নহয় হেৰি সোনকালে কৰক সোনকাল মানে আজিয়ে কৰিব লাগিব কিন্তু মই কৈ দিছো আকৌ তাকে ঠিক মই মানে কাগজ পত্ৰ লৈ আহিছো বুজিছে নাই আপুনি এয়া চহীটো কৰক আৰু তাৰপিছত আপুনি যাবগৈ পাৰে যাবগৈ মানে এই মানুহজন যে কিনো ওলোটা পোলোটাখন কৰি থাকে হেৰি চহীটোতে সোনকালে কৰি নিদিয়ে কিয়নো সোনকালে কৰ ফোনত কৈছো লগৰটো কৰ ঠিক বাবু এই তোমাৰ লেপটপ আহিলে বুলিয়ে ধৰা বুজিছা পিছে বৰা আপুনি সেই প্ৰথম প্ৰিমিয়ামটো যিটো পইচাটো মানে চেকত দিব নে কেছ কৰিব বাৰু চেকত দিম আকৌ আমাৰ চেক আছে নহয় এখেতৰ হেৰি চেকটো উলিয়াই নিদিয়ে কিয় সি মানুহজনী ইমান গৰমত ঘামি জামি কেনেকে বহি আছে দেখা নাই তাৰ গৰম উঠা দেখিছো মোক যে চবেই মিলি ধোঁৱা উলিয়াই দিছো সেইটো নাই দেখা কিবা কৈছিলে নাই চেকখন মানে বাৰু মই তেনেহ'লে উঠো আকৌ বৌয়ে চাহকাপ বনাবলৈ কৈছিলে নহয় আৰু কিমান নাখায় শইকীয়া মোৰ সেই কিডনী দুটা আছে শইকীয়া লৈ যাওক নাই ৰাতিলৈ পিটিকা এখন খাব পাৰিব নে কি বাৰু তেনেহ'লে মই উঠিছো আৰু দেই বাবু তোমাৰ লেপটপ আহিলে বুলিয়ে ধৰা আৰু দেই বাৰু উঠিছো মই বৰা হেৰি শইকীয়াদা গ'লগে নেকি মই আকৌ আপোনালোকলৈ চাহ লৈ আহিছিলো নহয় মা মোৰ লেপটপটো ৰচোন কি হ'ল ইমান হুলস্থুল কৰি আছ আগতে বাপেৰক হেৰা ৰৈ গলা কিয় পাছৰখিনিও তাক কৈ দিয়া বাপেকটো মৰি লওক তেতিয়াহে নাজানো মই ক'ত ভুল কৰিছিলো দেউতা আজি তোমালৈ মোৰ বৰ মনত পৰিছে দেউতা ফ্ৰেণ্ডছ হয়তো অসমত এনেকুৱা ঘটনা ঘটিছেনে নাই ঘটা মই নাজানো কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনেকুৱা বহু কিছু ঘটনা ঘটি আছে যি কেইটামান টকাৰ কাৰণে নিজৰ আত্মীয়জনকো মৃত্যুমুখলৈ ঠেলি দিবলৈ
কুণ্ঠাবোধ নকৰে। তো তাৰে এখন মই জীয়া ছবি আপোনালোকৰ আগত আজি দাঙি দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো কিমান দূৰ সফল হৈছোঁ নাজানো, বহুত কষ্ট কৰি এটা মই ভিডিঅ' বনাওঁ। তো মোৰ যদি কষ্টখিনি অকণমান হ'লেও মই সাৰ্থক হ'ব পাৰিছোঁ, তেনেহ'লে আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু মোৰ চেনেলটোত যদি আপোনালোকে এতিয়ালৈকে নতুন ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি তাৰ কিনাৰতে থকা নটিফিকেশ্যন বটনটো টিপি দিব। ধন্যবাদ।